তথা সৰুপথাৰ সমজিলাৰ সাংস্কৃতিক ক্ষেত্ৰখনক দীৰ্ঘদিন ধৰি একাত্মভাৱে জড়িত হৈ আগুৱাই নিয়া বিশিষ্ট তথা উদীয়মান সাংস্কৃতিক কৰ্মী তপন বৰাৰ বিয়োগ। ধনশিৰি মহকুমাত বৰ্তমান সৰুপথাৰ সমজিলাত ধনশিৰি মিউজিক বেণ্ড নামেৰে এটি মিউজিক বেণ্ড গঠন কৰি বহু বছৰৰ পৰা তপন বৰা আৰু তেওঁৰ বন্ধুবৰ্গই মিউজিকৰ ক্ষেত্ৰখনত কাম কৰি যোৱাৰ লগতে বহুতো নৱপ্ৰজন্মৰ যুৱক যুৱতীক আগুৱাই নিছিল। তপন বৰা সৰুপথাৰ নগৰৰ ১ নং পদুমনিৰ বাসিন্দা আছিল। তেওঁ প্ৰয়াত প্ৰমোদ বৰা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী নিজৰা কোঁৱৰৰ সন্তান আছিল। ২০২৫ চনৰ বিদায় বেলাতেই তপন বৰাৰ বিয়োগে সমগ্ৰ পদুমনি আৰু সৰুপথাৰ সমজিলাত গভীৰ শোকৰ ছাঁ পেলাইছে। ক'বলৈ ভাষা নাইকিয়া হৈছে, নিৰ্বাক হৈ পৰিছোঁ। কাৰণ আমি সৰুপথাৰ সমজিলাই এগৰাকী উদীয়মান প্ৰতিভাৱান শিল্পীক আমি হেৰুৱালোঁ। তপন বৰা মোৰ ঘৰৰ কাষতে মোৰ ঘৰৰ ৱালৰ সিপাৰে সিহঁতৰ ঘৰ। সৰুৰে পৰা তপনক মই দেখিছোঁ আৰু সিহঁতক পাইছোঁ, তাক পঢ়োৱা আমি। এতিয়া মই আচলতে সঁচাকৈ আজি শোকস্তব্ধ হৈছোঁ। আৰু আচলতে সৰুপথাৰ আমাৰ ১ নং পদুমনি কি হৈছে নাজানো। আমি আজি দুদিনমানৰ আগতে আন এগৰাকী প্ৰতিভাৱান আমাৰ ভাৰতীয় নিৰাপত্তাৰক্ষীত কাম কৰা যুৱকক হেৰুৱাইছোঁ। তেওঁ সকাম শেষ হোৱাই নাই। আজি আকৌ আকস্মিকভাৱে তপনক হেৰুৱাই আচলতে আমি খুব ম্ৰিয়মান হৈছোঁ। তপন বৰা আচলতে তেওঁ হৃদযন্ত্ৰ বন্ধ হৈ পেলাই তেওঁ আকস্মিকভাৱে মৃত্যুবৰণ কৰিব লগা হ'ল। তেওঁ এই মৃত্যুত আচলতে ক'বলৈ একো নাই। তেওঁৰ 2টি সন্তান, পৰিবাৰ, মাক এগৰাকী কৃতি শিক্ষয়িত্ৰী। আচলতে খুব দুখ পাইছোঁ, আচলতে খুব আঘাত কৰিছে। মই সঁচাকৈ কি ক'ম, ভাষা নাই। তপনৰ আত্মাই স্বৰ্গত স্থান লাভ কৰক, এনেকুৱা ঘটনা নঘটক। আৰু তেওঁৰ মৃত্যুৱে আচলতে আমাৰ এই সৰুপথাৰ সমজিলাৰ সংগীতৰ ক্ষেত্ৰখনক যিটো ক্ষতি কৰিলে, এইটো পূৰণ কৰিবলৈ আৰু ভালেদিন লাগিব। কাৰণ গোটেই তপনে আচলতে 24 ঘণ্টাই মিউজিকৰ কাৰণেই উৎসৰ্গা কৰিছিলে। উঠি অহা প্ৰজন্মক বাট দেখুওৱা এজন শিল্পী আছিলে তপন বৰা। গতিকে তেওঁৰ মৃত্যুত খুব গভীৰ দুখ প্ৰকাশ কৰিছোঁ। সঁচাকৈ তেওঁৰ আত্মাই ভগৱানে তেওঁৰ চৰণত ঠাই দিয়ক। আচলতে ক'বলৈ আৰু ভাষা নাই। সৰুপথাৰৰ পৰা মণ্টু শৰ্মাৰ ৰিপৰ্ট, NE8 নিউজ অসম।